বৰ্তমান মই যিটো স্থানত উপস্থিত আছোঁ এই স্থানত এটা সময়ত বিশাল আকাৰৰ বস্তি আছিল। (2007) চনৰ পৰা 2025 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে হাজাৰ হাজাৰ বিঘা মাটি আৰু এই হাজাৰ হাজাৰ বিঘা মাটিত বসবাস কৰি থকা লোকসকলৰ ঘৰ গৃহ সমস্ত কিছু বিলীন হৈ গৈছে এই ব্ৰহ্মপুত্ৰ বুকুত। এই বস্তিত যিসকল ব্যক্তিয়ে বসবাস কৰি আছিল সেইসকল ব্যক্তি এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত যাব লগাত বাধ্যত পৰিছে। মই দৃশ্যকাৰে আপোনালোকক দেখুৱাম। মোৰ এই পিছফালে দেখিবলৈ পাইছে কেৱল আৰু কেৱল মাথো খালী আৰু খালী। যদিও হয়তো হঠাৎ এটা দুটা ঘৰ আপোনালোকে দেখিবলৈ পাইছে, সেইসকল মানুহ কিন্তু অসহায় আৰু অসহায় হৈ এনেদৰে চৰৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে ঘৰ বান্ধি নিজৰ কৰ্মস্থান আৰু বসবাস কৰিবলৈ আৰম্ভ কৰিছে। কিয়নো এইটো স্থানতে এটা সময়ত এওঁলোকৰ ৰুজি ৰুটি পৰিশ্ৰম কৰা সমূহ যি ধন মাটি সম্পত্তি সকলো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে আৰু সেই যি ঘৰ বাৰী আৰু সকলোখিনিৰ যি মায়া মমতা কোনেও এৰিব নোৱাৰে, তাৰ ফলস্বৰূপে এই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ পিছতো চৰ আকাৰে যেতিয়াৰ পৰা এই মাটিখিনি দেখিবলৈ পাইছে তেতিয়াৰ পৰা এইসকল অসহায় লোকে কি কৰিছে, ঘৰ বান্ধি এইখিনি জেগাত বসতি বনাবলৈ আৰম্ভ কৰিছে। অসহায় হ'লেও এইসকল লোক কিন্তু কৰ্মবিমুখ নহয়। য'তেই যাব এইসকল লোকে কিবা নহয় কিবা প্ৰকাৰে নিজৰ উপাৰ্জন কৰি খাব পাৰিব। যিহেতু মই উল্লেখ কৰিছোঁ যে এই স্থানত এটা বিশালকাৰ বস্তি আছিল আৰু সেইসকল লোক এতিয়া যিহেতু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত বিভিন্ন অঞ্চলত বসবাস কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু যিসকল লোক অসহায় তেওঁলোকৰ ঘৰ বাৰী মাটি বাৰী ক'বলৈ একোৱেই নাই, সেইসকল লোক যে বসবাস কৰি আছে সেই লোকসকল কিন্তু এই চৰত থাকি বিভিন্ন ধৰণৰ খেতি বাতি কৰিবলৈ আৰম্ভ কৰিছে। এয়া মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে যে ধান খেতি কৰিছে। আৰু যদি মই দৃশ্য আকাৰে দেখুৱাব বিচাৰোঁ তেনেহ'লে দেখুৱাব পাৰিম যে এইখিনিত মাকৈ খেতি কৰিছে, বিভিন্ন ধৰণৰ তৰমুজ খেতি কৰিছে। বিশেষকৈ ক'ব লাগিব যে এইখিনিত শাক পাচলিৰ খেতিও কৰিব পাৰিছে। তাৰপিছত বেঙেনা খেতি, জলকীয়াৰ খেতি, বিভিন্ন ধৰণৰ খেতি কিন্তু আমি ইয়াতে দেখিবলৈ পাইছোঁ। মই 2007 চনৰ পৰা 25 চনৰ ভিতৰত মই ক'ব বিচাৰিছোঁ, কিয়নো 2007 চনত মোৰ গৃহ এই ব্ৰহ্মপুত্ৰতে বিলীন হৈ গৈছে আৰু তাৰ পিছৰে পৰা আমি এই স্থানৰ পৰা আমি বেলেগ এটা জেগাত যাব লগা বাধ্য হৈ পৰিছিলে। এতিয়া প্ৰায় 20টা বছৰৰ পিছত এই স্থানত কি হৈছে, এটা চৰৰ সৃষ্টি হৈছে আৰু সেই চৰত মানুহে আকৌ পুনৰ সেই আগৰ দৰে পুনৰ বস্তি বনাবলৈ আৰম্ভ কৰিছে। ইয়াতে যাতায়াতৰ সুবিধা খুব কম, যিহেতু চৰ, গতিকে যাতায়াতৰ সুবিধা কম থাকিলেও মানুহে কিন্তু এইখিনিৰ অৱস্থাত যাতায়াতৰ সুবিধা কৰি লৈছে। যাতায়াতৰ যি সুব্যৱস্থা সেয়া কিন্তু কৰিবলৈ আগবাঢ়িছে, যিহেতু মানুহে মনস্থ কৰিছে যে এইখিনি জেগাত আকৌ বস্তি বনাম, গতিকে সেই বস্তি আৰু লাগিব, গতিকে সকলো যাৱতীয় বস্তু ইহঁতে কি কৰি আছে, ব্যৱস্থা কৰি আছে। মই এইখিনিত যদি মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ তেনেহ'লে ক'ব পাৰিম যে মই বানপানীৰ সময়ত কিন্তু ধাৰাসাৰ ধাৰ এইখিনি জেগাতেই বৈ যায়। এই যিসকল আপোনালোকে ঘৰ বাৰী ইতিমধ্যে দেখিবলৈ পাইছে, সেইসকল ঘৰ বাৰীৰ মানুহ কিন্তু কোনোপধ্যেই সেই বাৰিষা কালত থাকিব নোৱাৰে, কিয়নো যথেষ্ট পৰিমাণে পানী হয় আৰু যিহেতু ব্ৰহ্মপুত্ৰৰ একেবাৰে বুকু হয়, এইখিনি মই বুকু বুলি ক'ব পাৰিম, বক্ষ বুলি ক'ব পাৰিম। বাৰিষা কাল নহয়, বানপানীৰ সময়ত গোটেই অঞ্চল বিস্তৃত জেগাত কি হয়, পানীৰে ভৰ্তি হৈ পৰে আৰু এইসকলৰ জনজীৱন স্তব্ধ হৈ পৰে। তাৰ পিছতো কিন্তু এইসকল লোক, শ্ৰমজীৱী লোক, এইসকল হাৰ মনা নাই। বানপানী গুচি যোৱাৰ লগে লগে আকৌ কিন্তু নিজৰ স্থানত আকৌ আহি এই যিসকল খেতি বাতি আপোনালোকে দেখিবলৈ পাইছে, এই খেতি বাতি কিন্তু সিহঁতে আকৌ কৰাত বাধ্য হৈ যায়, যিহেতু এই খেতি বাতিতে সিহঁতৰ প্ৰধান জীৱী।
তাতেই সিহঁতৰ নিৰ্ভৰশীল। গতিকে আগবাঢ়ি যাওঁ আমি আৰু অলপ দৃশ্য আমি দেখুৱাম, আপোনালোকে লগত থাকক। মই বৰ্তমান এতিয়া হাকুৰ ওপৰত থিয় হৈ আছোঁ আৰু এই হাকু আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে আছে। কিন্তু মই ক'ব বিচাৰিছোঁ যে এটা সময়ত বৃহৎ আকাৰৰ পকী ৰাস্তা আছিল আৰু সেই পকী ৰাস্তা ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিছত এনেদৰে মানুহৰ যাতায়াতৰ সুবিধাৰ্থে এনেদৰে বাঁহেৰে সাঁকো বনাই সেইসকল লোকে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ পৰিছে। এটা কথা ক'ব লাগিব যে যদি প্ৰথম অৱস্থাৰ পৰা যদি অসম চৰকাৰে কিবা কাৰণে যদি পদক্ষেপ ল'লে হয়, তেতিয়াহ'লে এই হাজাৰ হাজাৰ বিঘা মাটি তাৰ লগতে মানুহৰ যি কষ্ট, মানুহৰ যি উপাৰ্জন বা এই যে বস্তি বিলীন হৈ গৈছে সেইখিনি নহ'লহেঁতেন। এতিয়াও সময় আছে, যদি অসম চৰকাৰে যদি ইয়াৰ উচিত ব্যৱস্থা লয়, হয়তো পৰৱৰ্তী মানুহসকলৰ কি হ'ব, অলপ হ'লেও সকাহ হ'ব। গতিকে এবাৰ ভাবক, যিটো স্থানত এটা সময়ত বৃহৎ আকাৰৰ বস্তি আছিল, গড়কাপ্তানি বিভাগৰ পকী ৰাস্তা আছিল, ঠিক সেইখিনি বস্তুৱে এতিয়া বৰ্তমান কি হৈছে, চৰত পৰিণত হৈছে। এয়া মই চাৰিওফালে এনেকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে চাব পাৰিছে। এয়া চাওক।